फैगौ लोकसभा बिसायख'थिखौ नोजोर होनानै आसामनि मोनफ्रोमबो राजखान्थि हान्जाफोरा सांग्रां जानायजों लोगोसे भटार रायजोफोरखौ गोसो बोहोनो नाजानाय नुनो मोनहांदोंसै। बेबायदि समावनो दिनै आसामनि केबिनेट मन्त्रि जयन्त मल्ल बरुवाया क'क्राझार जिल्लायाव दावबायफैयो। मन्त्रि बिथाङा जिल्लानि मन्त्रि सोद्रोमाफोरजों लोगो हमलायनायजों लोगोसे क'क्राझार जौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथाराव क'क्राझार जिल्ला बिजेपि हान्जानि बानजायनाय दोलोआरि मावथिफोरनि सांग्रांथि मेलाव बाहागो लायो। आसामनि केबिनेट मन्त्रि जयन्त मल्ल बरुवाया क'क्राझार दावबायफैनाय समाव खौरां बिजोंनि गेजेरजों फैगौ लोकसभा बिसायख'थियाव बिजेपि मित्रजोंट हान्जाया आसामनि मोन 14 बियाबनि गेजेराव मोन 12 बियाब देरहानाया दिनैनि सानाव रोखा जानानै दं होनना बुङो आरो फैबाय थानाय समाव गुबुन मोननै बियाबावबो देरहानो हानाय जाहैगोन होनना ओरैबायदि बुङो। আজি কোকৰাঝাৰত আমি আমাৰ দলৰ আৰু মিত্ৰ দলৰ একেলগে সভা অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ পৰা আজি নিশ্চিত হ'ল যে এইবাৰ কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ দখলত। ইয়াত আৰু চিন্তা কৰিব লগা নাই, সুন্দৰ পৰিৱেশ। মই ইয়াৰ আগতো কাজলগাঁৱত এখন, বাসুগাঁৱত এখন দুখন সভা কৰি আহিলোঁ, তৃতীয় সভা কৰিলোঁ আৰু আজি এই তিনিওখন সভাত ৰাইজৰ যিটো উৎসাহ, এই উৎসাহৰ পৰা বুজি পাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰতিগৰাকী এই অঞ্চলৰ ভোটাৰ আছে আৰু সকলোৱে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এইবাৰৰ কোকৰাঝাৰ আকৰ্ষণখনো উপহাৰ দিব বুলি আমি নিশ্চিত। চাওক, আমি এটা কথা স্পষ্ট যে আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু গণশক্তি এটা এলায়েন্স দল হিচাপে আমি কাম কৰি আছোঁ আৰু এই ধৰণে কাম কৰোঁতে আমাৰ ফ্ল'ৰ কৰ্ডিনেশ্যনত BPFেও আমাক কেতিয়াবা সহায় কৰিছে। কিন্তু আমি মিত্ৰ দল বুলি ক'লে UPPL, বিজেপি আৰু AGP। গতিকে আমি মিত্ৰ দল হিচাপে কোনোবা আমাৰ শুভাকাংক্ষীয়ে ক'ৰবাত শুভেচ্ছা দিয়ে, সমৰ্থন দিয়ে, তাত আমাৰ ক'বলগীয়া কি আছে। কিন্তু আমাৰ মিত্ৰ দল আমি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL। চাওক, আমি কথাটো এনেকুৱা যে এই মুহূৰ্তত আমাৰ দলৰ একো সিদ্ধান্ত হোৱা নাই, কিন্তু এইটো কথা ঠিক যে দলৰ সাংগঠনিক শক্তিটো চাই, কাৰণ আমাৰ দুটা চিট আছে, এটা কোকৰাঝাৰ আৰু এটা দৰং ওদালগুৰি। এই দুইটা চিটৰ মাজত এটা চিটত ভাৰতীয় জনতা পাৰ্টিয়ে খেলিব, এটাত UPPL খেলিব। গতিকে এতিয়ালৈকে কোনটো চিটত কোন খেলিব সেই পৰিৱেশটো আহক, তেতিয়া আপোনালোকে গম পাব। চাওক, আমাৰ লক্ষ্যটো 14ৰ 14 আৰু আজিৰ তাৰিখত আমি 12খন আসন জিকাটো 100% শুদ্ধ। মাত্ৰ 2খন আসনৰ কাৰণে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু মই ভাবোঁ যে সময় বগৰাৰ লগে লগে 14খনৰ 14খনে আমি পাম। দিনক দিনে ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ NDAৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আৰু BPF বেছি গুৰুত্ব দিয়া বুলি ইতিমধ্যে চৰ্চা হৈছে। এই এনালিচিছবিলাক আপোনাৰ এনালিচিছ, মোৰ এনালিচিছ হ'ল যে প্ৰতিটো দিনেই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থন বৃদ্ধি হৈছে। আজি মই 3খন সভা কৰিলোঁ, এনেকুৱা সভাটো বেলেগ পাৰ্টি ইয়াত কৰিবও নোৱাৰে, কৰা দেখাও নাই। গতিকে আমাৰ জনপ্ৰিয়তাটো আমি জানোৱেই আৰু ৰাইজৰ মাজত যেতিয়া ৰাইজৰ হৈ কাম কৰে তেতিয়া ৰাইজে নিজেই সিদ্ধান্ত লয়। গতিকে মই ভাবোঁ যে ৰাইজ আমাৰ লগত আছে আৰু আমি এই ৰাইজৰ সহযোগত 14খনৰ 14খন আসনে পাম।